আপোনাৰ ইউটিউব চেনেলত আপোনালোকক নেক্সট ভিডিঅ' স্বাগতম জনালোঁ আৰু আজি আমি আহি আছোঁ 90 খুঁটি সো 90 খুঁটিত আমি জংঘল চাব আহিছোঁ আৰু লগতে নদী আপোনালোকে চাই থাকিব আৰু মাইকৰ কোৱালিটিটো ইমান ভাল নহয় বেৰ কৈ থাকিব আৰু কেমেৰা কোৱালিটিটো ইমান ভাল নহয় সো আজি এইটো হ'ল 90 খুঁটি 90 খুঁটি মানে জংঘল 90 খুঁটি কি কাৰণে আপোনালোকে নিশ্চয় নাজানিব পাৰে মানে 90 ফুট তলেদি তাৰমানে এটা সুৰংগ চিষ্টেম তাৰমানে পানী ওলায় সো 90 খুঁটি নাম থোৱা হৈছে আৰু ইফালে হৈছে জেগা কেনেকৈ লাগিছে গাইছ জেগাটো চাগে ভালে লাগিছে এইটো সৰু মৰু পিকনিক প্লেচ বুলি ক'ব পাৰি মানে এইফালে আৰু মানুহ আহে এইটো সৰু মৰু মানে ৰিভাৰ সো জেগাটো সিজনত তামাম মাছ পায় ন দুৰ্গা পূজাৰ ওচৰত ন পানী ডাঙৰ হ'লে মানিকে মাছৰ জেগা মানে মাছৰ জেগা এইবিলাকত মাৰিলে মাছ পায় সো গাইছ এইটোৱে হ'ল 90 খুঁটি আপোনালোকে চাগে নিশ্চয় ভালো লাগিছে বেয়াও লাগিছে সো চাই থাকিব আৰু এইটো হ'ল বালি সো আপোনালোকক দেখুৱাম আগৰটো চাব वाटरपूल माने सरू मरू वाटरपूल ওপৰৰ পৰা পানী পৰি আছে মানে দুইটা নদী প্লাছ হৈ কিনে একটা হৈছে মানে এখানে সো पूरा हो गल माने चुआ बहुत चालू तो भिडिओ तो भल लगे शेयर सब्सक्राइब लाइक करिबा प्लीज पानी पड़ी आछे सरू मरू पानी पड़ी आछे आरो आगत जाओ वाव अलग कारणे पड़िले হয় ঠাণ্ডা বেলুঘাট নহয় আকাশীগংগা নহয় শিলজিজান নহয় 90 খুঁটি দিছ ইজ 90 খুঁটি
আছিলে চ' নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম এতিয়া বাই বাই